ৰাতিপুৱা শুই উঠিয়ে প্ৰথমতে বাবুক উলিয়াই পেলাই মই ব্ৰাছ কৰিবলৈ লওঁ আৰু এতিয়া ব্ৰাছ কৰি মেলি ভাবিলোঁ যে মায়ে চাহ বনোৱালৈকে ফুলখিনি ওচৰৰ পৰা সৰু দেখিছে ন, ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছে আৰু এই ফুলটো মানে ইয়াতে পৰি আছিলে, কুকুৰে আনি পেলাই থ'লে চাগে নাজানো আৰু তাকে আনি পেলাই এইকণতে থৈ দিলোঁ। এনেও মৰি গৈছে বাৰু ফুলজোপা, মানে কি হয় পানী চানী এইকেইদিন বৰষুণো নাই দিয়া, গতিকে একদম পূৰা গছ গছনিবিলাক শুকাই মেলি গৈছে আৰু ভাবিলোঁ যে মেগী এপেকেট বনাই লওঁ, মেগী এপেকেটেই আছিলে, বোলো বনাই পেলাই খাওঁ, ভোক লাগি আছিলে। ৰাতিপুৱা ভাত খাবলৈ একদম মন নাযায় মোৰ, আৰু মায়ে আহি ক'লে যে মানে কেৰাহীটো জ্বলিব এতিয়া আৰু মানে বেছি গৰম পাইছে, আৰু সেইকাৰণে মই পিঁয়াজ দিলোঁ তাতে। তাৰপিছত পিঁয়াজটো দিয়াৰ পিছত অলপমান নিমখ ছটিয়াই দিলোঁ, আৰু নিমখটো দিয়াৰ পিছত মেগী যোনটো মছলা থাকে মেগী মছলাটো অলপমান দি দিছোঁ, তেতিয়া সোৱাদটো আৰু বেছি ভাল হয়। তাৰপিছত মেগী মছলাটো দি অলপমান লৰাই লৰাই মেলি ইয়াতে মই এতিয়া দিম মেগীখিনি, মানে প্ৰথমতে ভাজি ল'ম, তাৰপিছত পানীখিনি দিম, সিজাম আৰু তাৰপিছত এনেকৈ ইয়াতে মেগীখিনি দি দিলোঁ, আৰু মেগীখিনি দি এতিয়া ধুনীয়াকৈ লৰাই ল'ম ধুনীয়াকৈ।